নমস্কাৰ প্ৰিয় অনুৰাগীসকল, ৰিলিফ লাভ দিনে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। পূজাৰ সময়ত কোন 4টা বস্তু কেতিয়াও পাহৰি যাব নালাগে সেই বিষয়ে জানি লওক। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম বস্তুটো হৈছে তুলসীৰ পাত। আমাৰ পূজা কৰাৰ সময়ত আটাইতকৈ লাগতিয়াল বস্তুটো হৈছে এই বস্তুটো, কিন্তু শিৱ পূজাৰ বাহিৰে বাকী সকলো পূজাতে এই বস্তুটো অপৰিহাৰ্য, আৰু সেয়া হৈছে তুলসীৰ পাত। দ্বিতীয়তে, আমাৰ কাৰণে আটাইতকৈ পবিত্ৰ জল গংগা জল, এয়াও পূজাৰ সময়ত আটাইতকৈ লাগতিয়াল বস্তু। তৃতীয়তে, যিকোনো শিৱ পূজাত বেলপত্ৰ অবিহনে কেতিয়াও শিৱ পূজা সম্পূৰ্ণ হ'ব নোৱাৰে। চতুৰ্থতে, কমলৰ ফুল অৰ্থাৎ পদুম ফুল, এই বস্তুটো পূজাৰ কাৰণে অপৰিহাৰ্য বস্তু, আৰু এই পদুম ফুল 5 দিনলৈ শুদ্ধ হৈ থাকে বুলি কয়। আপুনি যদি 5 দিন ধুই পেলাই ইয়াক ব্যৱহাৰ কৰে, সেই 5 দিন এই ফুল পূজাত ব্যৱহাৰযোগ্য হৈ থাকে। অনুৰাগীসকল, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।